নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আজি ক্লাছ 10 বাবে লৈ আহিছোঁ অনুশীলনী 5.3 6 আৰু 7 এই দুটা কোৱেশ্চন মই তোমালোকক কৰাই দিম তোমালোকে ভিডিঅটো মনোযোগ দি চাবা আৰু এনসাৰ কেইটা কপিত লিখি ল'বা ঠিক আছে তো চোৱা অনুশীলনী 5.3 6 নম্বৰ কোৱেশ্চনটো কি আছে কোৱেশ্চনটো আগত বুজি ল এনসাৰটো পটাপট কৰিব পাৰিম ইয়াতে কৈছে যে এটা এপি প্ৰথম আৰু অন্তিম পদ ক্ৰমে 17 আৰু 350 তাৰ মানে আমাক প্ৰথম পদ যেটো হেতুৰ মান দিয়া আছে 17 আৰু অন্তিম পদ যেটো তাৰ মান দিয়া আছে 350 যদি ইয়াৰ সাধাৰণ অন্তৰ 9 আকৌ সাধাৰণ অন্তৰ 9 দিয়া আছে তেন্তে এপিটোত কিমানটা পদ আছে তাৰ মানে আমি n ওলাব লাগে আৰু হিহতৰ যোগফল কিমান হয় মানে আমি sn ওলাব লাগে তাৰ মানে আমি কোৱেশ্চনটোৰ পৰা n আৰু sn এই দুটা ওলাব লাগে ঠিক আছে তো সোৱা এতিয়া আমাক কি দিয়া আছে প্ৰথমতে আমি হেবিলাক লিখি লব তাৰ পিছত আমি আগবাঢ়ি গৈ থাকিম তো প্ৰথমতে লিখিম দিয়া আছে given প্ৰথম পদ a = 70 তাৰ পিছত অন্তিম পদক আমি an দি বুজাও 350 সাধাৰণ অন্তৰ ইয়াক d দি বুজাও d = 9 তাৰ পিছত এপিটোত কিমানটা পদ আছে তাৰ মানে n ওলাব লাগে আৰু হিহতৰ যোগফল কিমান হয় sn হেতু ওলাব লাগে তাৰ মানে আমি অংকটোৰ পৰা n আৰু sn এই দুটা ওলাব লাগে বুজি পালা প্ৰথমতে আমি n ওলাবলে হলে ইয়াৰ পৰাই যাম অংকটো ঠিক আছে তো লিখিম এতিয়া an = 350 ইয়াৰ যেটো an ইয়াৰ কাৰণে এটা সূত্ৰ আছে সূত্ৰটো ইয়াত লিখো an = a + n - 1 * d অৰ্থাৎ an ৰ তলত আমি এইটো লিখিব লাগিব বুজি পালা তো an ৰ তলত মই লিখিম implies a + n - 1 * d = 350 মান বিলাক এবাৰ তলে বহাই যাম implies a তো ইয়াৰ মান 17 দিয়াই আছে প্লাস n ৰ মান নাই n - 1 * d = 350 এইবাৰ মই 17 টো খোফালে লৈ যাম আৰু d ৰ মানটো বহাই দিম তো সোৱা 17 খোফালে লৈ গলে মাইনাস হৈ যাব তো n - 1 * d ৰ মান দিয়া আছে আমাক 9 ইয়াতে 9 বহাই দিবা = 350 এই 17 টো খোফালে গলে -17 বুজি পালা implies n - 1 * 9 350 ৰ পৰা 17 মাইনাস কৰি দিয়া 350 ৰ পৰা 17 মাইনাস কৰি দিলে ইয়াতে পাম 3 ইয়াতে পাম 3 ইয়াতে পাম 3 অৰ্থাৎ 333 এইবাৰ মই n - 1 ওলাম তো n - 1 = 9 টো গৈ পেলাই হৰণ হ'ব 333/9 এইখিনি বুজি পাইছা ঠিক আছে তাৰ পিছত তোমালোকে চোৱা implies n - 1 = 9 দি ইয়াক কাটিম 9 ইয়াৰ ভিতৰত যাব 3 বাৰ 3 × 9 = 27 বাকি থাকিব 6 ইয়াৰ লগত আহিলে 63 তাৰ পিছত 6 × 9 = 63 ইয়াতে 36 হ'ব তেনেহলে আমি পালো কিমান 36 তো implies n = 1 to হিফালে গলে 36 minus to plus হৈ যাব 1 তাৰ মানে আমি n = কিমান পাম 37 ঠিক আছে অৰ্থাৎ সমান্তৰ প্ৰগতিটোত মুঠ পদৰ সংখ্যা কিমান আছিল 37 এতেকে লিখিম পদৰ সংখ্যা n = 37 এইখিনি বুজি পাইছা ঠিক আছে এইবাৰ আকৌ যোগফল ওলাম যাক আমি sn বুলি কৈছিলো কিমানটা পদৰ 37টা পদৰ লিখিবা আকৌ যোগফলক আমি বুজাও sn দি = ইয়াৰ কাৰণে সূত্ৰটো আছিল n/2 a + an মই যোৱাকালি কৈছিলো ইয়াৰ আগৰ ক্লাছত কৈছিলো যে যোগফলৰ কাৰণে sn ইয়াৰ কাৰণে সূত্ৰ আমি এইটো পাও n/2 ব্ৰেকেটত
2a plus n minus 1 into d এই ফৰ্মুলাটোৰ মডিফাই এটা ৰূপ আছে সেই ৰূপটোত কৰিলে বেছি বেটাৰ হয় মডিফাই ফৰ্মটো হল n/2 এই ব্ৰেকেটত a plus an এইটোত কৰিলে অংকটো সোনকালে হয় সেইকাৰণে মই এই নিয়মটোত কৰিম ঠিক আছে এই নিয়মটোতো কৰিব পাৰো কিন্তু মই এই নিয়মটোত কৰিম তেতিয়া অংকটো বেছি সোনকালে হৈ যাব ফৰ্মুলাটো লিখি ললো Sn ওলাব লাগে s কিমানটা পদৰ 37টা পদৰ n মানে আছিল 37/2 into এর মান আছিল 17 plus an আছিল 350 তাৰ পিছত ইকুৱেল এবাৰ কৰি গলে হল 37/2 into এই দুটা প্লাস কৰি দিয়া 350 ইয়াৰ লগত প্লাস কৰিব লাগিব 17 প্লাস কৰি দিয়া ইয়াতে 7 ইয়াতে 6 ইয়াতে 3 তাৰ মানে কিমান পাম 7 3 6 7 বুজিবাল এইবাৰ এইডল ইয়াৰ লগত এইটো ইনটু কৰি 2 দি হৰণ কৰি দিম এনসাৰটো আমি পাই যাম তেনেহলে ইনটু কৰো ইয়াতে 367 আছে ইয়াতে 37 7 7 গুণ 49 9 হাতত থাকিব 4 6 7 গুণ 42 43 44 45 46 6 হাতত থাকিব 4 তাৰ পিছত 3 7 গুণ 21 আৰু 4 25 ইনটু 3 7 গুণ 21 হাতত থাকিব 2 3 6 গুণ 18 19 20 20 ৰ 0 হাতত থাকিব আকৌ 2 3 3 গুণ 9 10 11 তো ইয়াতে 9 ইয়াতে 7 ইয়াতে 5 ইয়াতে 3 ইয়াতে 1 তাৰ মানে আমি পাম 13579/2 এইটো হল এনসার ঠিক আছে বুজি পাইছা কিবা বুজি নাপালে মোক জনাবা এইবাৰ তোমালোকে 7 নম্বৰ কোৱেশ্চনটো চোৱা আগত বুজিলো কি কৈছে এটা এপিৰ d = 7 আমাক ইয়াৰ d ৰ মান দিয়া আছে 7 আৰু 22তম পদটো 149 হলে ইয়াৰ প্ৰথম 22টা পদৰ যোগফল ওলাব লাগে ঠিক আছে তাৰ মানে প্ৰথমতে আমি লিখিম আমাক কি দিয়া আছে যে আমাক দিয়া আছে d ৰ মান হল 7 ঠিক আছে আৰু প্ৰথম 22টা প্ৰথম 22তম পদটো 149 তেনেহলে 22তম পদটো এনেকে বুজাম a22 = 149 আগৰ ভিডিওত মই কৈছিলো ঠিক আছে তাৰ পিছত আমাক 22টা পদৰ যোগফল নিৰ্ণয় কৰা বুলি কৈছে তেনেহলে 22টা পদৰ যোগফল মানে n = আমি বুজিম 22 যোগফল মানে s22 = what 22টা পদৰ যোগফল উলিয়াব লাগে ঠিক আছে প্ৰথমতে মই অংকটো ইয়াৰ পৰা যাব লাগিব তো লিখিবা এতিয়া a22 = 149 a22 মানে 22তম পদ 22তম পদটো আছিল ইয়াৰ কাৰণে এটা সূত্ৰ আছিল a22 = a plus 22 minus 1 into d তেনেহলে পাম a plus 22 ৰ পৰা 1 বাদ দিয়া 21 into d এইটোৰ কাৰণে সূত্ৰ হ'ব এইটো তো ইয়াৰ তলত মই এইটো লিখি দিম a plus 21 d = 149 ঠিক আছে ইমপ্লাইজ এর মান তো আমাক দিয়াই নাই a এনেকে থাকি যাব প্লাস d ৰ মান দিয়া আছে 22 into d ৰ মান হল 7 = 149 বুজি পাইছা ইমপ্লাইজ a তো a থাকিব প্লাস এইটোক ইনটু কৰিম 7 2 গুণ 14 ৰ 4 হাতত থাকিব 1 7 2 গুণ 14 1 15 = 149 বুজি পালা তাৰ পিছত ইমপ্লাইজ a = 149 মাইনাস এইটো হোফালে গলে মাইনাস হ'ব 154 ইমপ্লাইজ a = যেহেতু 154 ডাঙৰ ইয়াৰ পৰা মই এইটো মাইনাস কৰিম আৰু এনসাৰৰ আগত মাইনাস চিন বহি যাব অৰ্থাৎ মাইনাস চিনটো দিল তেনেহলে 154 ৰ পৰা 149 বাদ দিম তেতিয়া মই পাম 5 ঠিক আছে তো ইয়াতে লিখিম 5 তাৰ মানে এর মান আমি কিমান পালো -5 এটাকে লিখিবা a = -5 ঠিক আছে বুজি পাইছা আকৌ এতিয়া আমি যোগফল ওলাব লাগিব
আকৌ যোগফলৰ কাৰণে সূত্ৰটো হয় Sn ইজ ইকুৱেল টু প্ৰথম সূত্ৰটো লিখিম n/2 ব্ৰেকেটত 2a প্লাছ n মাইনাছ 1 ইনটু d। এইবাৰ n ৰ মান দিয়া আছে 22 ইকুৱেল টু 22/2 ইনটু 2 ইনটু a ৰ মান হয় -5 প্লাছ n ৰ মান 22 মাইনাছ 1 ইনটু d ৰ মান আছিলে 7 ইকুৱেল 2 দি ইয়াক কাটি দিবা 11 পাবা 11 ইনটু এই দুটা ইনটু কৰি দিয়া 5 2 গুণ 10 -10 পাবা প্লাছ 2120 পৰা 22 পৰা 1 মাইনাছ কৰিলে 21 ইনটু 7 পাম। ঠিক আছে, তাৰপিছত চাবা ইকুৱেল 11 ইনটু -10 এইটো লিখোঁ প্লাছ ইয়াৰ লগত এইটো পূৰণ কৰি দিওঁ 7 1 গুণ 7 7 2 গুণ 14 ইকুৱেল 11 ইনটু এই দুটা মাইনাছ কৰি দিওঁ 147 পৰা মাইনাছ কৰিব লাগে 10 তেনেহ'লে পাম 137। তো 137 এই দুটা পূৰণ কৰি দিম যিটো আহিব সেইটোৱে হ'ব প্ৰথম 22টা পদৰ যোগফল। তো 137 ইয়াৰ লগত 11 ইনটু কৰিম তেনেহ'লে 7 1 গুণ 7 3 1 গুণ 3 1 1 গুণ 1 ইনটু 7 1 গুণ 7 3 1 গুণ 3 1 1 গুণ 1 তেনেহ'লে পাম 7 এইটো পাম 10 থাকিব 1 এইটো পাম 4 1 5 এইটো পাম 1 তেনেহ'লে পাই আছোঁ আমি 1507 এইটোৱে হ'ব এনসাৰ। অৰ্থাৎ প্ৰথম 22টা পদৰ যোগফল কিমান হ'ব 1507। বুজি পাইছা? কিবা নুবুজিলে তোমালোকে কমেণ্ট কৰিবা, মই কমেণ্ট ছেকশ্যনত তোমালোকক ভালকৈ বুজাই দিয়াৰ কাৰণে চেষ্টা কৰিম। ঠিক আছে, আজি ইমানখিনিলৈকে। থেংক ইউ।